চহৰৰ আটাইতকৈ ধনী ল'ৰাজন সাধাৰণভাৱে থাকিছিল আৰু প্ৰেমৰ প্ৰস্তাৱ দিছিল কলেজৰ এজনী ছোৱালীক। ছোৱালীজনীয়ে কৈছিল, ভিখাৰীৰ জাত চকুৰ আগৰ পৰা আঁতৰ হও। ল'ৰাজনে একো উত্তৰ নিদিয়াকৈ আঁতৰি গৈছিল। কিন্তু পিছত ল'ৰাজনে যি কাম কৰিলে। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেল লাহোৰী আছামত আপোনালোকক স্বাগতম। প্ৰিয় দৰ্শক, প্ৰেম এনে এটা শক্তি যিয়ে পাহাৰো হিলাব পাৰে। কিন্তু সঁচা প্ৰেম সেইটোৱে যিটো হৃদয়ৰ গভীৰতাৰ পৰা ওলায়, ধনৰ চিকমিকনিৰ পৰা নহয়। আজিৰ কাহিনী এনে এজন যুৱকৰ যিয়ে ধনীৰ সংসাৰত থাকিও সাধাৰণতাৰ স্পৰ্শলৈ জীৱন যাপন কৰিছিল। তেওঁৰ নাম আছিল সঞ্জীৱ, এজন সাধাৰণ কলেজৰ ছাত্ৰ যাৰ হৃদয়ত আছিল সত্যতা আৰু চকুত আছিল ডাঙৰ সপোন। কিন্তু যেতিয়া তেওঁ প্ৰেমত পৰিল, তেতিয়া তেওঁৰ জীৱনত এনে ধুমুহা আহিল যে সকলো সলনি হৈ গ'ল। কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ কেম্পাছ পুৱাৰ ৰ'দত জিলিকি আছিল। পুৰণি গছৰ ছাঁ, ৰঙীন ফুলৰ সুবাস আৰু লেকচাৰ হলৰ দেৱালত উঠা লতা, এই কেম্পাছ যেন সপোনৰ সংসাৰৰ পৰা কম নাছিল। পুৱা ৮ বজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিতাপ হাতত লৈ দৌৰা-দৌৰি, কেণ্টিনত চাহৰ সোৱাদৰ সৈতে গপচপ কৰি আৰু লাইব্ৰেৰীত ভৱিষ্যতৰ সপোন গঢ়ি আছিল। এই কেম্পাছতে এজন যুৱক আছিল যি সকলোৰে পৰা পৃথক আছিল, সঞ্জীৱ ৰায়। তেওঁ আছিল BL ইংৰাজী ২য় বৰ্ষৰ ছাত্ৰ। কলেজত তেওঁক নীৰৱ সঞ্জীৱ বুলি কোৱা হৈছিল, কাৰণ তেওঁ কম কথা কৈছিল, বেছি শুনিছিল আৰু সদায় নিজৰ কিতাপৰ হেৰাই থাকিছিল। কিন্তু তেওঁৰ চকুত আছিল এটা জিলিকনি আৰু মুখত এনে এটা হাঁহি যিয়ে সকলোৰে হৃদয় জয় কৰিছিল। কলেজত কোনেও জনা নাছিল যে সঞ্জীৱ কলিকতাৰ আটাইতকৈ ধনী ব্যৱসায়ী অৰুণ ৰায়ৰ একমাত্ৰ পুত্ৰ। অৰুণ ৰায়ৰ নাম কলিকতাত সকলোৰে পৰিচিত আছিল। ৰায় ইণ্ডাষ্ট্ৰিজ, ৰিয়েল এষ্টেট, হোটেল, টেক্সটাইল আৰু আমদানি ৰপ্তানিৰ সাম্ৰাজ্য। তেওঁৰ কোম্পানী দেশৰ শীৰ্ষ 10ৰ ভিতৰত গণিত হৈছিল। তেওঁৰ কলিকতাত কেইবাটাও বাংলো, মুম্বাইত ফ্লেট আৰু বিদেশত ভিলা আছিল। কিন্তু সঞ্জীৱে কেতিয়াও নিজৰ ধনৰ অহংকাৰ মূৰত তুলি লোৱা নাছিল। তেওঁ কলেজলৈ চাইকেলত আহিছিল, কেণ্টিনত 10 টকাৰ চাহ আৰু চিঙৰা খাইছিল আৰু বন্ধুৰ সৈতে সাধাৰণ জীৱন যাপন কৰিছিল। যেতিয়া কোনোবাই সুধিছিল, সঞ্জীৱ তই ইমান সাধাৰণ কিয় থাক, নতুন ফোন কিয় নিকিনা, তেওঁ হাঁহি হাঁহি কৈছিল, বন্ধু, সাধাৰণতে প্ৰকৃত মজা। সঞ্জীৱৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু আছিল ৰাকেশ, 21 বছৰীয়া, হাঁহিমুখীয়া আৰু সদায় ধেমালি কৰা। ৰাকেশ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আছিল। তেওঁৰ দেউতাক এখন চৰকাৰী বিদ্যালয়ত শিক্ষক আছিল আৰু মায়েকে ঘৰ সম্ভালি আছিল। ৰাকেশে সঞ্জীৱৰ সাধাৰণতা ভাল পাইছিল, কিন্তু ৰাকেশৰ সন্দেহ আছিল যে সঞ্জীৱে কিবা গোপন কৰি ৰাখিছে। এদিন তেওঁ সুধিছিল, সঞ্জীৱ তই সঁচাকৈ ইমান সাধাৰণ নেকি, নে কিবা ৰহস্য আছে? সঞ্জীৱে হাঁহি হাঁহি কথাটো এৰাই গৈছিল। ৰহস্য? মোৰ ৰহস্যটো কিতাপবোৰে। কলেজত আৰু এটা চৰিত্ৰ আছিল যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, নিহাৰিকা বৰ্মন। নিহাৰিকা আছিল কলিকতাৰ DM কুণাল বৰ্মনৰ জীয়াৰী। নিহাৰিকা আছিল ধুনীয়া, সদায় ব্ৰেণ্ডেড কাপোৰত, কিন্তু তেওঁৰ মুখত অহংকাৰী ভাৱ। তেওঁ কলেজত নিজৰ পিতৃৰ সমতাৰ গৌৰৱ দেখুৱাইছিল। তেওঁৰ মাৰ্চিডিজ গাড়ী, ড্ৰাইভাৰ আৰু নতুন আইফোনৰ বাবে মানুহে তেওঁক ভয় কৰিছিল আৰু সন্মান কৰিছিল। নিহাৰিকাৰ এটা ছোৱালী গেং আছিল, সোণালী আৰু প্ৰিয়া, যিসকল সদায় তেওঁৰ লগত থাকি তেওঁৰ প্ৰশংসা কৰিছিল। কিন্তু নিহাৰিকাৰ হৃদয় ঠাণ্ডা আছিল। তেওঁ কেৱল তেওঁলোকৰ সৈতেহে বন্ধুত্ব কৰিছিল যিসকল ধনী, সমতাশালী বা তেওঁৰ লাভৰ বাবে উপযোগী আছিল। সাধাৰণ মানুহক তেওঁ ওচৰলৈ আহিবলৈও নিদিছিল। সঞ্জীৱৰ নিহাৰিকাক প্ৰথম দৃষ্টিতে ভাল লাগিছিল। তেওঁ নিহাৰিকাৰ সৌন্দৰ্যৰ বাবে নহয়, তেওঁৰ বুদ্ধিমত্তা আৰু আত্মবিশ্বাসৰ বাবে মুগ্ধ হৈছিল। নিহাৰিকাই ইংৰাজী বিতৰ্কত সদায় শীৰ্ষস্থান লাভ কৰিছিল। তেওঁৰ মাতত যেনো যাদু আছিল আৰু যেতিয়া তেওঁ কথা কৈছিল সকলোৱে শুনিছিল। সঞ্জীৱে ভাবিছিল যে হয়তো নিহাৰিকাৰ হৃদয়ো ইমান ধুনীয়া। কিন্তু নিহাৰিকাই সঞ্জীৱৰ বিষয়ে একো নাজানিছিল। তেওঁ সঞ্জীৱক এজন সাধাৰণ দৰিদ্ৰ যুৱক বুলি ভাবিছিল যি চাইকেলত কলেজ আহে আৰু পুৰণি কাপোৰ পিন্ধে। কলেজত সাংস্কৃতিক উৎসৱৰ সময় আছিল। কেম্পাছখন ৰঙীন পতাকা, লাইট আৰু ফুলেৰে সজাই তোলা হৈছিল। ছাত্ৰ ছাত্ৰীসকল নৃত্য, সংগীত আৰু নাটকত ব্যস্ত আছিল। কেণ্টিনত হাঁহি ধেমালিৰ শব্দ গুঞ্জৰিত হৈছিল। সঞ্জীৱ আৰু ৰাকেশ এটা কোণত বহি চাহ খাই আছিল। ৰাকেশে ধেমালি কৰি কৈছিল, সঞ্জীৱ তই নিহাৰিকাক প্ৰপ'জ কিয় নকৰ? মই দেখোঁতে তাইক লুকাই লুকাই চাই থাক। সঞ্জীৱ লাজ পাইছিল। ৰাকেশ, তাই মোক পচন্দ নকৰিব, মই মাত্ৰ এজন সাধাৰণ যুৱক। ৰাকেশে তেওঁৰ সাহস বঢ়াইছিল। আৰে প্ৰেমত অৱস্থা নাচাই, চেষ্টা কৰচোন,
কিজনী তাইও তোক পচন্দ কৰে? সঞ্জীৱে সাহস গোটাইছিল। উৎসৱৰ শেষৰ দিনা যেতিয়া নিহাৰিকা তেওঁৰ ছোৱালী গেঙৰ সৈতে কেম্পাছৰ বাগিচাত আছিল, সঞ্জীৱ তাইৰ ওচৰলৈ গৈছিল। তেওঁৰ হাতত আছিল এটা সাধাৰণ গোলাপ, যিটো তেওঁ পথৰ ফুলৰ দোকানৰ পৰা কিনি আনিছিল। নিহাৰিকা, মই তোমাক কিবা ক'বলৈ বিচাৰোঁ, সঞ্জীৱে লাহেকৈ কৈছিল। নিহাৰিকাই তেওঁক ওপৰৰ পৰা তললৈ চাইছিল আৰু তেওঁৰ ছোৱালী গেং হাঁহিবলৈ ধৰিছিল। কি কবি, এই গোলাপ ক'ৰ পৰা চুৰি কৰিলি? নিহাৰিকাই ঠাট্টা কৰি কৈছিল। সঞ্জীৱে গভীৰ উশাহ লৈছিল। নিহাৰিকা, মই তোমাক ভাল পাওঁ। তোমাৰ বুদ্ধিমত্তা, তোমাৰ আত্মবিশ্বাস, মই তোমাক প্ৰেম কৰোঁ। নিহাৰিকাৰ হাঁহি বন্ধ হৈছিল। তেওঁ খঙত গোলাপটো মাগিত পেলাই দিছিল। প্ৰেম? তই এজন সাধাৰণ যুৱক যি চাইকেলত কলেজ আহে, পুৰণি কাপোৰ পিন্ধে? মই কোন চিনি পোৱা নাই? মই ডিএমৰ জীয়াৰী। তোৰ নিচিনা দৰিদ্ৰ যুৱক মোৰ ভৰিৰ চেণ্ডেলৰ সমানো নহয়। সোণালী আৰু প্ৰিয়া জোৰে হাঁহিবলৈ ধৰিছিল। নিহাৰিকা, ইয়াক শিক্ষা দিয়া, প্ৰিয়াই কৈছিল। নিহাৰিকাই সঞ্জীৱক চাই কৈছিল, মোৰ সন্মুখত দেখা নিদিবি। সঞ্জীৱৰ হৃদয় ভাঙি গৈছিল। তেওঁ নীৰৱে তাৰ পৰা গুচি গৈছিল। ৰাকেশে তেওঁক কেণ্টিনত চিন্তিত অৱস্থাত দেখিছিল। সঞ্জীৱ, কি হ'ল? সঞ্জীৱে সকলো কথা কৈছিল। ৰাকেশে খঙত কৈছিল, নিহাৰিকাই ভাবে তাই ৰাণী, এৰি দে, তাই তোৰ যোগ্য নহয়। কিন্তু সঞ্জীৱ টেনশ্যনত আছিল। তেওঁ ভাবিছিল, হয়তো মই ভুল কৰিলোঁ, হয়তো মই নিহাৰিকাৰ যোগ্য নহয়। সেই ৰাতি তেওঁ হোষ্টেলৰ কোঠাত বহি নিজৰ দেউতাকক ফোন কৰিছিল। দেউতা, মই সাধাৰণভাৱে জীয়াই থাকিব বিচাৰোঁ, কিন্তু মানুহে ইয়াক দুৰ্বলতা বুলি ভাবে। অৰুণ ৰায়ে কৈছিল, বেটা, সত্যতা আৰু সাধাৰণতা তোৰ শক্তি, মানুহে পিছত বুজিব। কেইসপ্তাহমানৰ পিছত কলেজত খেলাৰ দিন আছিল। কেম্পাছত ক্ৰিকেট, বেডমিণ্টন আৰু দৌৰৰ ধুম আছিল। সঞ্জীৱ ক্ৰিকেটত পাকৈত আছিল। তেওঁ নিজৰ দলৰ কেপ্টেইন আছিল আৰু তেওঁ ভাল প্ৰদৰ্শন কৰিছিল। তেওঁৰ দলে ফাইনেল জিকিছিল আৰু কলেজত তেওঁৰ প্ৰশংসা হ'বলৈ ধৰিছিল। নিহাৰিকাও তাত আছিল, কিন্তু তেওঁ সঞ্জীৱক গুৰুত্ব দিয়া নাছিল। তেতিয়া কলেজৰ গেটত এখন জিলিকা লেম্বৰগিনি গাড়ী ৰৈ আছিল। গাড়ীখনৰ ৰং আছিল ক'লা আৰু ইয়াৰ জিলিকনি এনেকুৱা যে সূৰ্যৰ পোহৰো ফিকা পৰি গৈছিল। গাড়ীৰ পৰা নামিল এজন ব্যক্তি, চুট বুটত, চচমা মৰা আৰু ৰৌদ্ৰময় ব্যক্তিত্ব। তেওঁ আছিল অৰুণ ৰায়, সঞ্জীৱৰ পিতা। অৰুণে সঞ্জীৱক আচৰিত কৰিবলৈ কলেজলৈ আহিছিল। তেওঁ ক্ৰিকেট ফিল্ডৰ দিশে গৈছিল, য'ত সঞ্জীৱে তেওঁৰ ট্ৰফি লৈ বন্ধুৰ সৈতে আনন্দ কৰি আছিল। অৰুণে সঞ্জীৱক চাবতি ধৰি জোৰেৰে কৈছিল, বেটা, তই কামাল কৰিলি, মই গৌৰৱ অনুভৱ কৰোঁ। সমগ্ৰ কেম্পাছ হতভাগ হৈ ৰৈছিল। ৰাকেশৰ চকু ফাটি গৈছিল। সঞ্জীৱ, এই অৰুণ ৰায়, ৰায় ইণ্ডাষ্ট্ৰিজৰ, তই তেওঁৰ পুত্ৰ? নিহাৰিকাৰ ছোৱালী গেং ফুচফুচাই কথা পাতিবলৈ ধৰিছিল। এইজন কলিকতাৰ আটাইতকৈ ধনী মানুহ, সঞ্জীৱ ইয়াৰ পুত্ৰ? নিহাৰিকাৰ মুখ ৰঙা হৈ গৈছিল। তেওঁ ভাবিছিল, মই সঞ্জীৱক দৰিদ্ৰ বুলি ভাবি অপমান কৰিলোঁ। তেওঁ কলিকতাৰ আটাইতকৈ ধনী যুৱক। পিছৰ দিনা কলেজত হৈহট্টগোল লাগি গৈছিল। সকলোৱে সঞ্জীৱৰ কথা কৈছিল। সঞ্জীৱ কোটিপতি, তেওঁ চাইকেল কিয় চলায়? তেওঁৰ লেম্বৰগিনি আছে, তথাপিও তেওঁ কেণ্টিনত চিঙৰা খায়। নিহাৰিকাই নিজৰ ভুলৰ উপলব্ধি কৰিছিল। তেওঁ সঞ্জীৱক কেণ্টিনত ৰখাইছিল। সঞ্জীৱ, মোক ক্ষমা কৰি দে। মই নাজানিছিলোঁ তই ইমান ডাঙৰ ঘৰৰ। মই যি কৈছিলোঁ সেয়া ভুল আছিল। মই তোক ভাল পাওঁ। সঞ্জীৱে শান্ত সুৰত কৈছিল, নিহাৰিকা, তই মোক মোৰ সাধাৰণতাৰ বাবে নহয়, মোৰ পিতাৰ ধনৰ বাবে পচন্দ কৰিলি। এনে প্ৰেম মোক নালাগে। নিহাৰিকাৰ অহংকাৰ চুৰমাৰ হৈ গৈছিল। তেওঁ নীৰৱে গুচি গৈছিল। কিন্তু ইয়াত কাহিনীটোৰ প্ৰথম টুইষ্ট আহিল। নিহাৰিকাই হাৰ নামানিল। তেওঁ সঞ্জীৱৰ পৰা প্ৰতিশোধ ল'বলৈ স্থিৰ কৰিছিল। তেওঁ নিজৰ পিতা DM কুণাল বৰ্মনক সঞ্জীৱৰ বিৰুদ্ধে ভৰকাইছিল। দেউতা, সঞ্জীৱে মোৰ অপমান কৰিলে। তেওঁ নিজৰ পিতাৰ ধনৰ গৌৰৱ দেখুৱায়। কুণাল, যিয়ে নিজৰ জীয়ৰীৰ কথা সদায় মানিছিল, সঞ্জীৱৰ দেউতাকৰ কোম্পানীত কাগজে কলমে আক্ৰমণৰ পৰিকল্পনা কৰিছিল। কিন্তু অৰুণ ৰায়ৰ কোম্পানী সম্পূৰ্ণৰূপে আইনী আছিল। আক্ৰমণত একো নাপালে। নিহাৰিকা আৰু খঙত জ্বলি উঠিছিল। তেওঁ নিজৰ ছোৱালী গেঙক কৈছিল, সঞ্জীৱক শিক্ষা দিব লাগিব। কলেজত আৰু এগৰাকী ছোৱালী আছিল, মনীষা। সাধাৰণ কিন্তু মনোমোহা। মনীষা এটা মধ্যবিত্ত পৰিয়ালৰ আছিল।
তেওঁৰ পিতা এখন সৰু বিদ্যালয়ৰ কেৰাণী আছিল আৰু মাকে চিলাইৰ কাম কৰিছিল। মনিষাই সাধাৰণ কাপোৰ পিন্ধিছিল, কিন্তু তেওঁৰ হাঁহি এনেকুৱা আছিল যে সকলোৱে তেওঁৰ বন্ধু হ'ব বিচাৰিছিল। তেওঁ আছিল BA ইতিহাসৰ ছাত্ৰী আৰু সদায় আনৰ সহায় কৰিছিল। মনিষাই সঞ্জীৱক তেওঁৰ সাধাৰণতাৰ বাবে সদায় পচন্দ কৰিছিল। যেতিয়া সঞ্জীৱ নিহাৰিকাৰ অপমানত টেনশ্যনত আছিল, মনিষাই তেওঁক কেণ্টিনত দেখিছিল। সঞ্জীৱ, তই টেনশ্যনত কিয়? তই সদায় হাঁহি থাক, তেওঁ হাঁহি হাঁহি কৈছিল। সঞ্জীৱে সকলো কথা কৈছিল। মনিষাই কৈছিল, সঞ্জীৱ, যিসকলে হৃদয়ৰ পৰা নহয় ধনৰ পৰা প্ৰেম কৰে তেওঁলোক কেতিয়াও সুখী নহয়। তই যেনেকৈ আছ তেনেকৈ থাক, তই এজন বৰ ভাল মানুহ। সঞ্জীৱে মনিষাৰ কথাত শান্তি পাইছিল। তেওঁ লাহে লাহে মনিষাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছিল। মনিষাৰ সাধাৰণতা, তেওঁ সহায় কৰাৰ অভ্যাস আৰু তেওঁৰ হাঁহিমুখী স্বভাৱ তেওঁৰ ভাল লাগিছিল। এদিন কলেজত এটা দান বৰংগনিৰ অনুষ্ঠান আছিল। মনিষাই দৰিদ্ৰ শিশুৰ বাবে কিতাপ আৰু কাপোৰ সংগ্ৰহৰ বাবে এটা ষ্টল লগাইছিল। সঞ্জীৱে তেওঁৰ সহায় কৰিছিল। দুয়োৰে সহযোগত অনুষ্ঠানটো সফল হৈছিল। সেইদিন সঞ্জীৱে উপলব্ধি কৰিছিল যে মনিষাই তেওঁ বুজি পায়। তেওঁ সাহস গোটাই মনিষাক বাগিচাত মাতিছিল। মনিষা, তই মোক মোৰ হৃদয়ৰ বাবে সদায় পচন্দ কৰিলি, মোৰ ধনৰ বাবে নহয়। মই তোক ভাল পাই পেলাইছোঁ। মনিষাৰ চকুত চকু পানীৰে ভৰি গৈছিল। সঞ্জীৱ, ময়ো তোক ভাল পাওঁ, কিন্তু মোৰ ভয়, তই ইমান ডাঙৰ ঘৰৰ আৰু মই এগৰাকী সাধাৰণ ছোৱালী। মনিষা, মোৰ বাবে প্ৰেমত অৱস্থা নহয়, হৃদয়ৰ মূল্য আছে। সঞ্জীৱ আৰু মনিষাৰ প্ৰেম কলেজত আলোচনাৰ বিষয় হৈ পৰিছিল, কিন্তু নিহাৰিকাই ইয়াক সহ্য কৰিব পৰা নাছিল। তেওঁ নিজৰ ছোৱালী গেঙৰ সৈতে এটা ষড়যন্ত্ৰ ৰচিছিল। তেওঁ কলেজত খবৰ বিয়পাইছিল যে সঞ্জীৱে মনিষাক কেৱল নিহাৰিকাক জ্বলাবলৈ প্ৰপ'জ কৰিছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে মনিষাক উপহাস কৰিবলৈ ধৰিছিল, মনিষা, তই সঞ্জীৱৰ কেৱল সময় কটোৱাৰ সঁজুলি। মনিষা চিন্তিত হৈ পৰিছিল। তেওঁ সঞ্জীৱক সুধিছিল, সঞ্জীৱ, এইটো সঁচা নেকি? সঞ্জীৱে ৰাগত কৈছিল, মনিষা, তই মোৰ ওপৰত ভৰসা কিয় কৰা নাই? মনিষাই চকুপানী মচি কৈছিল, মই ভৰসা কৰোঁ, কিন্তু মানুহে বহুত কথা কৈছে। নিহাৰিকা ষড়যন্ত্ৰ ব্যৰ্থ হৈছিল। মনিষাই সঞ্জীৱৰ সংগ এৰি দিয়া নাছিল। তেওঁ কলেজৰ অডিটৰিয়ামত সকলোৰে সন্মুখত নিহাৰিকাক উত্তৰ দিছিল, নিহাৰিকা, তই ধন চাই প্ৰেম কৰ, কিন্তু মই সঞ্জীৱক তেওঁৰ হৃদয়ৰ বাবে প্ৰেম কৰোঁ। কলেজত মনিষাৰ প্ৰশংসা হৈছিল। নিহাৰিকাৰ অহংকাৰ ভাঙি গৈছিল। তেওঁ সঞ্জীৱৰ পৰা ক্ষমা বিচাৰিছিল, সঞ্জীৱ, মই ভুল কৰিছিলোঁ, মোক ক্ষমা কৰ। সঞ্জীৱে কৈছিল, মনিষাই মোক শিকাইছে যে সঁচা প্ৰেম ক্ষমাত নহয়, বুজাবুজিত। মই তোক ক্ষমা কৰোঁ, কিন্তু কেৱল বন্ধুত্বৰ বাবে। কলেজ শেষ হোৱাৰ পিছত সঞ্জীৱ আৰু মনিষাই বিবাহপাশত আবদ্ধ হৈছিল। অৰুণ ৰায়ে মনিষাক বোৱাৰী হিচাপে গ্ৰহণ কৰিছিল। সঞ্জীৱে নিজৰ দেউতাকৰ কোম্পানীত কাম আৰম্ভ কৰিছিলে, কিন্তু সাধাৰণতা এৰি দিয়া নাছিল। মনিষা এগৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী হৈছিল। দুয়োৰে সহযোগত তেওঁলোকে নিজৰ গাঁৱত এখন বিদ্যালয় আৰু লাইব্ৰেৰী খুলিছিল, য'ত দৰিদ্ৰ শিশুৰ বাবে বিনামূলীয়া শিক্ষা আৰু কিতাপ প্ৰদান কৰা হৈছিল। প্ৰিয় দৰ্শক, এই কাহিনীয়ে শিকায় যে সঁচা প্ৰেম হৃদয়ৰ পৰা হয়, ধনৰ পৰা নহয়। যদি আপোনালোকৰ এই কাহিনী ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।